হে গাইজ বহুত বিতৰ্কিত এখন মুভি যি বয়কট চলি আছে গোটেই অসম তথা ভাৰতবৰ্ষৰ বয়কট ট্ৰেণ্ড চলি আছে। সেইখন মুভি হ'ল পাঠান। আজি 25 তাৰিখ আজি ৰিলিজ হোৱা ডেট। তাৰ কিছু মুহূৰ্তত এটা টুইট আহিছে আমাৰ SRK তৰফৰ পৰা, শ্বাহৰুখ খানৰ তৰফৰ পৰা এটা টুইট আহিছে। তাত লিখা আছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, তাত লিখা আছে শৰ্মাজী হৰ চিজ মে ঝুট কিউ ঢুণ্ডতে হো, কাহানা পজিটিভ ৰহো জিন্দা ৰহো। এই টুইটটো আপোনালোকে কাক কৈছে, কিয় কৈছে আপোনালোকে নিশ্চয় চাগে গম পাইছে। মইতো গম পাইছোঁ বিশেষকৈ এইটো টুইট কাৰ কাৰণে লিখিছে তেখেতে। সকলো কথাতে ৰাজনীতি নকৰিব, ঠিক আছে। সকলো ক্ষেত্ৰত ৰাজনীতি কৰি অসম তথা অসমীয়া মানুহৰ বেলেগ দেশৰ বেলেগ ৰাজ্যৰ সন্মুখত লাজ লগাবলগীয়া কাম নকৰিব। সেয়ে অনুৰোধ কৰিছোঁ আপোনালোকক জানা মনা ব্যক্তি, জ্ঞানী গুণী ব্যক্তি, এনেকুৱা ধৰণৰ কাম কিছুমান নকৰিব, যাতে আমি অসমীয়া হিচাপে মানুহৰ আগত বা অন্য ৰাজ্য বা অন্য দেশৰ আগত নিজকে দাঙি ধৰিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কাম নকৰিব প্লিজ। আপুনি এজন সন্মানীয় ব্যক্তি আৰু চিনেমা বা সাংস্কৃতিক বস্তু লৈ পেলাই ৰাজনীতি নকৰিব। ৰাজনীতি সকলো ক্ষেত্ৰতে শোভা নাপায়। সেইবোৰ এটা এণ্টাৰটেইনৰ জৰিয়া হয়, মনোৰঞ্জনৰ জৰিয়া হয়, মানুহক মনোৰঞ্জন দিয়ে। সেইবোৰ লৈ ৰাজনীতি নকৰিব প্লিজ। কোনোবাই চিনেমা চাই নাচায় চব নিজৰ পাৰ্চনেল কথা। তেখেতে নিজৰ পইচা দি এখন চিনেমা চাব নাচাব তেখেতক আমি জোৰ নকৰোঁ, কাকো জোৰ কৰা নহয়। সকলোৰে টকা আছে, কোনোবাই চাব, কোনোবাই টকা নাই, সামৰ্থ্য নাই, নাচায়। ভাল লাগিছে চাব, ভাল নালাগে নাচাব, কিন্তু জোৰ জবস্তি নহয়। আৰু তেনেকুৱা বয়কট চিঞৰিটো লাভ নাই। কাৰোবাৰ ভাল লাগিতো চাবই। আৰু সৰু সুৰা কথাত বয়কট, আজিকালি যিকোনো কথাতে বয়কট কৰি কি লাভ হৈছে কওকচোন। তেখেতৰ চিনেমাৰ প্ৰমোশ্যন নকৰাকৈ আজি ইমান ফেমাছ, আজি ইমান টকাৰ এডভান্স বুকিং, সকলোৰে চিনেমাৰ ৰেকৰ্ড ভাঙি দিবলৈ সক্ষম হৈ গৈ আছে। ৰেকৰ্ড ব্ৰেকিং এডভান্স বুকিং হৈ আছে। কি লাভ হৈছে আপোনালোকে বয়কট চিঞৰি? অলৰেডি তেখেতৰ চিনেমা অলৰেডি ব্লকবাষ্টাৰ হ'ব গৈ আছে। আপোনালোকৰ বয়কট তেখেতে 1 টকা প্ৰমোশ্যনত খটোৱা নাই, 1 টকা তেখেতে লছ হ'ব দিয়া নাই প্ৰমোশ্যনত। কাৰণ তেখেতে গম পাইছে আপোনালোকে বয়কট কৰিব, চিনেমা আৰু ফেমাছ হ'ব। বিতৰ্ক যিমান কৰিব ইমান ফেমাছ হ'ব বস্তুটো। সেয়ে এক্সট্ৰাকৈ ভিডিঅ' বনাম, যিহেতু পাঠান চাব গৈ আছোঁ বহুত বিতৰ্কিত মাজত। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰা নাই, ফ'ল' কৰি লওক। ভিডিঅ'ত জনাই দিম চিনেমাখন চাব লাগে নে নালাগে, ভাল নে বেয়া সকলো জনাই দিম। যিটো হয় সেইটোৱে ক'ম, ৰিয়েলত চিৰিয়াছলি কৈছোঁ। কাৰণ টকা চবৰে, কষ্ট মেহনতৰ পইচা বচাব লাগে। সঁচা কথা সঁচাই ক'ম আৰু সেইটোৱে। প্লিজ আকৌ লগ পাম। জয় অসম।